নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ। আজি আসাম টাইপৰ ঘৰৰ পুৰণা ৱাল কেনেকৈ ৰং কৰিব লাগে সেইটোকে দেখুৱাম আপোনালোকক। বলক, আৰু কি কি প্ৰচেছ আছে, কি প্ৰচেছৰ মাজেৰে পাৰ হ'ব লাগে আপোনালোকক দেখুৱাই যাম, আৰু কি কৰিব লাগে সেয়া দেখুৱাই আছোঁ আপোনালোকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবিলাক এতিয়া পুৰণা ৱাল, অলপ য'ত এৰাবলগীয়া আছিলে আমি এৰুৱাই দিলোঁ। এৰুৱাই দিয়াৰ পিছতে ইয়াত এতিয়া প্ৰাইমাৰ চলিলে, প্ৰাইমাৰ কাম হৈ গ'ল। প্ৰাইমাৰ হৈ আছে। এই অন্য একো কৰিবলগীয়া নাথাকে, যিবিলাক এৰাব পাৰে সেইবিলাক এৰুৱাই দিলে হ'ল। ইয়াত দেখিছেনে আমি এইবিলাক এৰুৱাই দিছোঁ, এইবিলাক এৰুৱাই দিলে হ'ল। বাকী এইফালে কাম চলি আছে, এই চব প্ৰাইমাৰ কাম চলি আছে। এইবিলাকতো আচলতে এৰাবলগীয়া, এইবিলাক এৰুৱাই দিলোঁ আমি। বন্ধুসকল, এতিয়া ইয়াত ৰং বনাই আছোঁ। ৰং বনাই পিনে কম্পিউটাৰত ছেট কৰি দিয়া হৈ গ'ল। এতিয়া কালাৰ বেংকৰ পৰা এতিয়া কেমিকেল পৰি আছে, ৰংটো বনাই ল'ম। আৰু ৰংটো বনোৱা হোৱাৰ পিছতে আপোনালোকক ক'ম যে কোনটো কালাৰ আছিলে আৰু কি কালাৰ বা কোড নম্বৰটো কিমান, যাতে আপোনালোকেও ল'ব পাৰে। সেইকাৰণে কোড নম্বৰটো মই স্ক্ৰীণত দি দিওঁ, আপোনালোকে চাই ল'ব। বৰ্তমান কালাৰ হৈ আছে, কালাৰ কোড নম্বৰটো মই দি আছোঁ আপোনালোকক, স্ক্ৰীণত দি দিম আপোনালোকক কোড নম্বৰটো, চাই ল'ব। স্ম'ক গ্ৰে টাইপৰে হয়, কিন্তু বস্তুটো মানে লেতেৰা হ'লেও ধৰিব নোৱাৰে আৰু খুব ধুনীয়া কালাৰ এটা। এইটো বেছ কিমান আৰু কোড নম্বৰটো কিমান মই দি দিম স্ক্ৰীণত, চাই ল'ব। বহুত ধুনীয়া কালাৰ। আৰু এই তলৰ যেনেকৈ ব্লেক কালাৰ স্কাৰ্টিং আছে, এইটো ব্লেক কালাৰে কৰি দিয়া হ'ব। বাকী চাই আছে ধুনীয়াকৈ মাৰি দিব। এতিয়া মাৰি দিয়াৰ পিছতে ফিনিচিংটো হৈ যাব। আৰু আমাৰ এতিয়া নিয়ন ভাইটিয়ে বস্তুটো মাৰি আছে। আৰু এই খিৰিকীকেইটাত পাৰ্পল কালাৰ হ'ব। পাৰ্পল কালাৰটো মই দেখুৱাই আছোঁ আপোনালোকক। এইটো পাৰ্পল কালাৰ হ'ব, এইটো দেখিছেনে? এইটো পাৰ্পল কালাৰটো, এই পাৰ্পল কালাৰটো হ'ব। এইটো কমপ্লিট এইটোত হ'ব আৰু এইটোত হ'ব, পাল্লাকেইটাত। আৰু এইফালে প্ৰাইমাৰৰ কাম চলি আছে এইফালে। আৰু চিলিংটো হোৱাইট হ'ব। এইটো ডাইৰেক্ট অইল পেনে মাৰা হ'ব, কাৰণ আগতে ৱাটাৰ কালাৰ মাৰি থোৱা আছিলে। এইটো ডাইৰেক্ট এতিয়া বৰ্তমান হোৱাইটে হৈ যাব, কাৰণ এতিয়া প্ৰাইমাৰ মাৰি আছে বৰ্তমান। কাৰণ পুটি নাকাটা ৱালত আমি য'ত এই কোণাবিলাক যে ভাঙিছিলে, এই কোণাকেইটা ভাঙাখিনি আমি মানে ঠিক কৰিলোঁ, ৰিপেয়াৰিং কৰিলোঁ। ইয়াত ভাগি আছিলে, এইখিনি আমি ৰিপেয়াৰিং কৰিলোঁ। ৰিপেয়াৰিং কৰাৰ পিছতে আমি এইটো এতিয়া বৰ্তমান প্ৰাইমাৰ মাৰি পিনে ৰাখি দিম। তাৰপিছতে যেতিয়া শুকাই যোৱাৰ পিছতে এইটো মাৰি দিম। আৰু কোনটো ইয়াত বন্ধুসকল, মই কোনটো কেটেগৰীত মই এই বস্তুটো কৰি আছোঁ কামটো, প্ৰিমিয়াম আছে, লাক্সাৰী আছে আৰু মানে ইকনমি আছে। 3টা কেটেগৰীত আছে ৰংকেইটা। কোনটো কিহত পৰে মই দেখুৱাই আপোনালোকৰ স্ক্ৰীণত দি দিম, চাই ল'ব। বন্ধুসকল, আজি এইটো সম্পূৰ্ণ হৈ গ'ল। এইটো কালাৰ গ্লেজিং চাওক, কেনেকুৱা গ্লেজিং আহিছে চাওক। মোৰ হাতৰ চাপ পৰ্যন্ত জিলিকি গৈছে চাওক। বন্ধুসকল, আজি এইবিলাক কাম সম্পূৰ্ণ হৈ গ'ল।